নমস্কাৰ শ্ৰদ্ধাৰ ছাৰ বাইদেউসকল ইনফৰ্ম হাবৰ আন এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আশা কৰিছোঁ আপোনালোক ভালে আছে ছাৰ বাইদেউসকল আমি সকলোৱে 24-25 শৈক্ষিক শিক্ষাবৰ্ষৰ পৰা শিক্ষা হেতুৰ জৰিয়তে আমি ছুটি ল'ব লাগিব আৰু শিক্ষা হেতুৰ জৰিয়তে যদি ছুটি লোৱা নাযাব তেতিয়াহ'লে আপোনাৰ ছুটি বৈধ বুলিও গ্ৰহণ কৰা নহ'ব বুলি ইতিমধ্যে আমি জানিবলৈ পাইছোঁ এইখিনিতে উল্লেখ কৰিব খুজিম যে শিক্ষা হেতুত প্ৰতিজন শিক্ষাগুৰুৱে কিমান দিন কোনটো শিতানত অৰ্থাৎ কোনটো ছুটি আপুনি কিমান দিনৰ কাৰণে লাভ কৰিব সেই সকলোখিনি কথা উল্লেখ আছে আজিৰ এই ভিডিঅ'টিৰ জৰিয়তে আপোনালোকক সেই কথা অৱগত কৰাবলৈ চেষ্টা কৰিম ছাৰ বাইদেউসকল এই লিভ চাবলৈ হ'লে আপোনালোকে শিক্ষা হেতু এপ্লিকেশ্যনৰ পৰিৱৰ্তে আপুনি যাব লাগিব শিক্ষা হেতুৰ ৱেব ব্ৰাউজাৰ বা শিক্ষা হেতু পৰ্টেলত গৈ আপুনি এই ছুটি চাব পাৰিব অৰ্থাৎ মেক্সিমাম এডমিছেবল লিভছ আপুনি কিমান পাব অৰ্থাৎ আপুনি যিকোনো এটা শিতানৰ ছুটি আটাইতকৈ বেছি পৰিমাণৰ বেছি সংখ্যক দিনৰ কাৰণে আপুনি কিমান দিনৰ কাৰণে শিক্ষা হেতুৰ জৰিয়তে ল'ব পাৰিব বা শিক্ষা হেতুৱে আপোনাক এডমিছেবল কৰিব বা অনুমতি দিব সেই সম্পৰ্কে ইয়াত উল্লেখ কৰা আছে ছাৰ বাইদেউসকল আহকচোন কেনেকৈ আপুনি শিক্ষা পৰ্টেলৰ জৰিয়তে আপুনি এই ছুটিবিলাক চাবলৈ সক্ষম হ'ব সেই সম্পৰ্কে আপোনালোকক ষ্টেপ বাই ষ্টেপ দেখুৱাবলৈ চেষ্টা কৰিম আৰু অনুৰোধ কৰিম ভিডিঅ'টিৰ সম্পূৰ্ণখিনি অংশ চাব আৰু যদি ভাল পায় আগলৈকে শ্বেয়াৰ কৰিব প্ৰথমে আপুনি গুগল বা ক্ৰম ব্ৰাউজাৰত টাইপ কৰিব শিক্ষা হেতু অসম ঠিক এনেকৈ মৰাৰ পাছত আপুনি এই শিক্ষা হেতু অসম এই অংশত ক্লিক কৰিব ক্লিক কৰাৰ পাছত এনেকুৱা এখন পেজ আপোনাক ৰিডাইৰেক্ট কৰিব এনেকৈ আপুনি এই পেজখনত ইউজাৰ নেম পাছৱৰ্ড জিলা কেপচা কোডটো আপুনি এণ্টাৰ কৰাৰ পাছত আপুনি লগইন হ'ব লগইন হোৱাৰ পাছত আপোনাক এনেকুৱা এখন পেজ ৰিডাইৰেক্ট কৰিব তাৰ পাছতে আপুনি এই তিনিটা ডটত ক্লিক কৰিব ক্লিক কৰাৰ পাছত আপুনি যাব লাগিব টিচাৰ এণ্ড ষ্টাফ অংশত টিচাৰ এণ্ড ষ্টাফ অংশত ক্লিক কৰাৰ পাছত আপুনি যাব লাগিব টিচাৰ এণ্ড ষ্টাফ লিষ্টিং অংশত ইয়াত ক্লিক কৰাৰ লগে লগে আপোনাক সেই পুনৰ বিদ্যালয়খনত কিমানজন শিক্ষক শিক্ষয়িত্ৰী আছে তেওঁলোকৰ নামটো আপুনি ইয়াত দেখিবলৈ পাব তাৰ পাছত আপুনি আপোনাৰ নামৰ বিপৰীতে থকা এই অংশখিনিলৈ আপুনি যাব লাগিব এই ফটো অপশ্যনৰ তাৰ কাষৰ অপশ্যনটোত এই সিলেক্ট একশ্যনত আপুনি ক্লিক কৰিব ক্লিক কৰাৰ পাছত এই অংশখিনি আপুনি দেখিবলৈ পাইছে ভিউ লিভ বেলেন্স ইয়াত আপুনি ক্লিক কৰি দিব ক্লিক কৰাৰ লগে লগে আপোনাক এনেকুৱা এখন পেজ দেখা দিব আৰু এই পেজখনতে আপুনি মেক্সিমাম এডমিছেবল লিভ আপুনি কোনটো ছুটিৰ কাৰণে আপুনি কিমান দিন পাব সেই সকলোখিনি কথা ইয়াত উল্লেখ কৰা হৈ আছে আৰু আপুনি যদি চাবলৈ যায় দেখিব যে এই শিক্ষকজনৰ কাৰণে মন কৰিব এই অংশখিনিত কেজুৱেল লিভ 12টা দেখিছেনে মেক্সিমাম এডমিছেবল লিভ অৰ্থাৎ তেখেতে কেজুৱেল লিভ শিক্ষকজনে বা সকলো শিক্ষকে 12টা দিনৰ মেক্সিমাম কেজুৱেল লিভ বছৰত ল'ব পাৰিব মেটাৰনিটি লিভ এই অংশখিনি দেখিছে মেক্সিমাম এডমিছেবল লিভছ 180 দিন আৰ্ণ লিভ 300 দিন চাইল্ড কেয়াৰ লিভ 730 দিন লিয়েন 730 তাৰপিছতে এই অংশখিনিত উল্লেখ কৰিছে স্পেচিয়েল লিভ 548 তাৰপিছতে ষ্টাডি লিভ উইদাউট পে আৰু এই শিতানত আপুনি মেক্সিমাম আপুনি ছুটি ল'ব পাৰিব 30টা দিনৰ আৰু একেবাৰে শেষত আছে কিন্তু বিএড ডেপুটেশ্যন আৰু বিএড ডেপুটেশ্যনৰ কাৰণে মেক্সিমাম এডমিছেবল যিটো লিভ সেই লিভটো 730 বুলি ইয়াত উল্লেখ কৰা আছে গতিকে ছাৰ বাইদেউসকল এটা অতি গুৰুত্বপূৰ্ণ বিষয় আৰু এই সকলোখিনি কথা জনাৰ প্ৰয়োজন থাকিব আৰু সেইকাৰণে আচলতে ভিডিঅ'টি প্ৰস্তুত কৰিবলৈ চেষ্টা কৰিছোঁ কিন্তু এইখিনিতে এটা কথা আপোনালোকক দেখাব বিচাৰিম যে মেটাৰনিটি লিভ আৰ্ণ লিভ চাইল্ড কেয়াৰ লিভৰ পৰা আদি কৰি স্পেচিয়েল লিভৰ যিখিনি লিভৰ কথা ইয়াত উল্লেখ কৰা হৈছে সেইখিনিত যদি আপুনি আমি যদি চাওঁ এই এড লিভ অংশত আমি ক্লিক কৰোঁ কিন্তু মন কৰিব যে একাডেমিক ইয়েৰ কেৱল মাত্ৰ 23-24 বৰ্ষৰ কাৰণেহে ইয়াত এনেবল কৰা হৈ আছে 24-25 শৈক্ষিক শিক্ষাবৰ্ষৰ কাৰণে এতিয়াও এনেবল হোৱা নাই তাৰপিছত যদি আপুনি এই লিভ টাইপত যদি আপুনি ক্লিক কৰিবলৈ যায় দেখিছেনে কেৱল মাত্ৰ কেজুৱেল লিভটোহে কিন্তু এতিয়া এনেবল হৈ আছে বাকী যিবিলাক লিভ ইয়াত লিভৰ কথা আপুনি ইয়াত উল্লেখ কৰিছে যেনেকৈ ধৰক চাইল্ড কেয়াৰ লিভ স্পেচিয়েল লিভ লিয়েন এই লিভবিলাক কিন্তু এতিয়ালৈকে ইয়াত এনেবল হোৱা নাই এনেধৰণেৰে আপুনি এই শিক্ষা হেতু পৰ্টেলৰ জৰিয়তে আপুনি কোনটো শিতানত মেক্সিমাম কিমান দিন আপুনি ছুটি ল'ব পাৰিব বা শিক্ষা হেতুৱে আপোনাক অনুমতি দিব সেই সম্পৰ্কে উল্লেখ কৰা আছে
আৰু বিষয়টো অতি গুৰুত্বপূৰ্ণ আৰু সেই উদ্দেশ্য আগত ৰাখি উপস্থাপন কৰিবলৈ চেষ্টা কৰিলোঁ আৰু আশা কৰিছোঁ আজিৰ এই উপস্থাপন কৰা ভিডিঅ'টি আপোনালোকক উপকৃত কৰিব আৰু যদি ভিডিঅ'টি ভাল পালে সকলো ছাৰ বাইদেউসকলে বিষয়টো অৱগত হোৱাৰ প্ৰতি লক্ষ্য ৰাখি যদি সম্ভৱ হয় আগলৈকে শ্বেয়াৰ কৰিব আৰু বিদ্যালয় শিক্ষাৰ সৈতে সম্পৰ্ক থকা এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ'বিলাক পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব বিদ্যালয় শিক্ষাৰ সৈতে সম্পৰ্ক থকা আন এটি বিষয়বস্তুলৈ মই পুনৰবাৰ আপোনালোকৰ কাষলৈকে আহিম চাই থাকিব ইনফৰ্ম হাব সকলো ভালে থাকক নমস্কাৰ টেক কেয়াৰ